বেজ হৈ জানে। হিমন্তই এটা গুটাত মিছা কথা কৈছে, মানুহক বিপথে পৰিচালিত কৰিবলৈ বিচাৰিছে। এই বস্তুটো অংকৰ জড়িত আছে। কিন্তু যিমান আহিব তাৰ ভিতৰত কেনেকৈ অংক কৰিব সিমান এইবিলাক চব এটা অংক কৰিছে, কমিশ্যন অংক এটা আছে। আমাৰ এই দালাল শ্ৰেণীৰ লগত ইয়াতে ৰাজনীতি আছে, ৰাজনীতিৰ নেতা জড়িত আছে বা অন্যান্য। প্ৰভাৱশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তুলাধুনা আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ। হিমন্তক মিছলীয়াও আখ্যা দিলে পৰেশ বৰুৱাই। আৰৰ কাহিনী ভয়ংকৰ। টাটাই অসমত কেঞ্চাৰ হস্পিটেল স্থাপনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া পৰেশ বৰুৱাৰ। বিদ্ৰোহী নেতাগৰাকীৰ মতে টাটাই কেঞ্চাৰ বিয়পাইছে অসমত। টাটাৰ চাহ বাগিচাত বিষাক্ত ৰসায়নৰ ফলত হৈছে কেঞ্চাৰ। বিষাক্ত পানীৰ বাবে অসমত কৰ্কট ৰোগ। বিনামূলীয়া কেঞ্চাৰ হস্পিটেল স্থাপন কৰক টাটাই। টাটাই এই 16খন কেঞ্চাৰ হস্পিটেল নবনাই কৈছো। আজি বাগানবিলাক টাটাই কিমানে এতিয়া বাগানৰ পৰা সিহঁতৰ বিজনেছ উঠাই ল'বলৈ বিচাৰিছে। অসমৰ মানুহৰ বৰ বিষ মেলি, কিন্তু তাৰ বিনিময়ত সেইটো ইনভেষ্টমেণ্ট কৰিবলৈ কেঞ্চাৰ হস্পিটেল দিল। কৰ্পৰেট ছেক্টৰৰ দ্বাৰাইতো আজি কেঞ্চাৰ অসমত বিয়পি পৰিছে। অসমৰ মানুহে জানে নাজানো, কিন্তু আমি জানো বাগানবিলাকৰ পৰা, পেষ্টিচাইড পৰা, মানে ডাঙৰ ফেক্টৰীবিলাকৰ কেমিকেল বৰ্জ্যবিলাক একেবাৰে পানীৰ লগত মিহলে সেই পানী অসমৰ মানুহে খায়। নহয় কি হ'ব, বাগানবিলাকত পেষ্টিচাইড মাৰি মুনাফা বৃদ্ধি কৰিবৰ কাৰণে অসমৰ মানুহক আমাৰ কেমিকেল বৰ্জিত, পেষ্টিচাইড মিহলি পানী খোৱাৰ কাৰণে কেঞ্চাৰ হৈছে। কেঞ্চাৰ মূলতে টাটাও দায়ী, টাটাৰ গোষ্ঠীও দায়ী। টাটাই আজি ফ্ৰী অফ কষ্টত মেডিকেল মানে দিব লাগিছিল অসমত। হস্পিটেল স্থাপনৰ নামত বৃহৎ কেলেংকাৰী, মেচিন যোগানৰ নামত কমিশ্যনৰ অংক, লাভান্বিত হ'ব একাংশ ৰাজনৈতিক দালাল। হিমন্তই কৰিছে কি যে 16খন টাটাই দিব, এইটো মিছা কথা। টাটাৰ লগত এটা চুক্তি কৰি মেচিনবিলাক দিব, মানে সিহঁতেই কেঞ্চাৰ সৃষ্টি কৰিব অসমত। আকৌ সিহঁতে আকৌ কি কয় কেঞ্চাৰ নিৰাময় কৰিবৰ কাৰণে সিহঁতেই মেচিন চাপ্লাই দিব। তাতো কিন্তু ব্যৱসায়, আৰু আগতো ব্যৱসায় কৰিলে, এতিয়া আকৌ ব্যৱসায় কৰিব লাগিছে আমাৰ এই দালাল শ্ৰেণীৰ লগত। ইয়াতে ৰাজনীতি আছে, ৰাজনীতিৰ নেতা জড়িত আছে বা অন্যান্য। হিমন্ত কথা এইটোকে বিশ্বাস কৰিছে। হিমন্তে এইটো কোৱা নাই যে সকলো এক্সিষ্টিং হস্পিটেলত এটা ইউনিট নিচিনা থাকিব আৰু সেইটো তাত মেচিন আনিব, টাটাই মেচিনবিলাক চাপ্লাই দিব। সেই চাপ্লাইৰ মাজত কমিশ্যনৰ এটা যুগহত্ব আছে, কমিশ্যনৰ এটা অংক আছে। এইখিনি সাধাৰণ মানুহে নেজানে। ইয়াৰ উপৰি এডভান্টেজ আছামকো তীব্ৰ সমালোচনা কৰে বিদ্ৰোহী নেতাগৰাকীয়ে। বহিৰাগত বনিয়াই লুণ্ঠন চলাব অসমৰ প্ৰাকৃতিক সম্পদত। তৈল ক্ষেত্ৰত চকু পৰিছে বিনিয়োগকাৰীৰ। নতুন প্ৰজন্মৰ বাবে নাথাকিব প্ৰাকৃতিক সম্পদ। যিসকল ইনভেষ্টৰ আহিছে, কোন ক্ষেত্ৰত ইনভেষ্টৰ বা ইনভেষ্ট কৰিব সেইটোতো ডাঙৰ কথা। মেক্সিমামৰ চকু পৰিছে ক'ত, যে আমাৰ তৈল ক্ষেত্ৰত চকু পৰিছে। আৰু সেই তৈল ক্ষেত্ৰত যদি আমাৰ সম্পদ, আৰু যিটো আমি শুনিছোঁ কালি চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই তেখেতে কৈছে যে পাইপলাইন হ'ব, ইয়াৰ পৰা বৃহৎ পাইপলাইন বিহাৰলৈকে হ'ব। তাৰ ক্ষেত্ৰত বিহাৰলৈকে পাইপলাইন হ'ব। পাইপলাইনৰ যোগেদি কি যাব, অসমৰ পৰা কি যাব, এইটোতো সহজে নহয়। আমাৰ নতুন প্ৰজন্মৰ কাৰণে আমাৰ সাৰুৱা তেল, আমাৰ নেচাৰেল ৰিচোৰ্চ ৰিজাৰ্ভ থাকিব লাগিব। সেয়ে এডভান্টেজ আছামক তীব্ৰ প্ৰত্যাহ্বান পৰেশ বৰুৱাৰ। লগতে আলফা স্বাধীনৰ